নমস্কাৰ মা আৰু আমি ইউটিউব চেনেলটোৰ পৰা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সৰু ৰেচিপি মাছৰ সৈতে খুতুৰা শাকৰ জোল। আপোনালোকে ভিডিঅ'টো চাবচোন, শেষলৈ চাব দেই। খুতুৰা শাক এয়া নহৰু একেলগে দি দিম। তেলত দিলে মানে কি নহৰুটো জ্বলি যায়, ভাল নালাগে। একেলগে শাকৰ লগত দি দিম আৰু এয়া জলকীয়া। বাকী শাক মই মাছৰ সৈতে বনাব ওলাইছোঁ। মাছটো ফ্ৰাই কৰি থোৱা আছে ৰাতি। মাছৰ সৈতে শাক বনাম, অলপ জোল বনাম। শাক বনালে শাকত একো মছলা নহ'লেও হয়, মছলাবিহীন শাকৰ আঞ্জা। তথাপি অলপ চেণ্ট আহিবৰ কাৰণে জিৰাৰ গুড়া আৰু ধনিয়াৰ গুড়া দিলে দিব পাৰে, আৰু নিদিলেও কথা নাই, শাকৰ টেষ্টটো খাই এনেও ভাল লাগে। এতিয়া মই এইটো বনাম, একেবাৰে চিম্পুল, আপোনালোকে সকলো জানেই বাৰু, কিন্তু মই কিদৰে বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকক। কেৰাহীত তেল দিছোঁ আৰু ৰাতি ফ্ৰাই কৰা মাছখিনি আকৌ এবাৰ ফ্ৰাই কৰি লৈছোঁ। শুকান জলকীয়া, ইয়াতে মই কেঁচা নহৰু, জলকীয়া, শাক যিহেতু অকণমান জল হ'ব, নিমখটো অলপ সৰহকৈ দিছোঁ। নিমখ আৰু হালধি দিয়াৰ পাছত শাকখিনি এইদৰে লৰাই থাকিব। অলপ সময় ঢাকনি দি দিব। ঢাকনি আঁতৰাই পুনৰ শাকখিনি লৰাই থাকিব। মাছৰ সৈতে শাকৰ জোল, যিহেতু ইয়াতে আলু এড কৰা হোৱা নাই। অকণমান জিৰা গুড়ি দিয়া হ'ল, দেখিছেই নহয়। মই অলপকৈ পানী এড কৰি আছোঁ। তাৰপিছত আপোনাক যিখিনি লাগে সেই অনুযায়ী পানী এড কৰিব। মাছ দি দিছোঁ। বাকী ইহঁতে ফ্ৰাই মাছ খাব, ইহঁতৰ কাৰণে ফ্ৰাই ৰাখি দিয়া হৈছে। এতিয়া অলপ ঢাকনি লগাই দিছোঁ। ঢাকনি আঁতৰাই খুলি চাবলৈ হ'ল। এয়া দেখিছেই নহয়, ইমান ধুনীয়াকৈ উতলি আছে। এয়া বিনা মছলাৰ মাছৰ সৈতে শাকৰ জোল। আৰু দেখিছে নহয়, এয়া নহৰু মই ফালি দিছোঁ। মোৰকেইটা ডাঙৰ আছিলে, আপোনালোকে গোটাই গোটাইও দিব পাৰে। একদম ইজি। এয়া খুতুৰা শাকৰ জোল হৈ গ'ল। এইদৰে মাছ কেইপিচ ইয়াতে ৰাখি দিছোঁ। তাৰপাছত মই শাকৰ জোল ইয়াত ঢালি দিলোঁ। এয়া মোৰ শাক উইদাউট মছলা, একেবাৰে ইজি শাক বনোৱা। মই বনোৱাৰ দৰে আপোনালোকেও বনাই খাই চাবচোন, ভাল লাগিব। যদি আপোনালোকে মই বনোৱাৰ দৰে কেতিয়াবা বনাই খায় আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাবচোন। আৰু সদায় কোৱাৰ দৰে আজিও ক'ম, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তো আজিলৈ বাই বাই।